দেখা নাই এইটো এইটো দেখা নাই এই যে এইটো আর আজি BPF দলৰ চেন্ট্ৰেল কমিটিৰ ইয়থ চেলৰ CWC মিটিং হৈছে ইয়াত মানে আমাৰ 10খন জিলা আছে এই 10খন জিলাৰ যেটো ৰিপৰ্টিং বেয়া হোৱা নাই মততে ওদালগুৰি হিচাপে যিখিনি ৰিপৰ্টিং কৰিলে দল হিচাপে বা ইয়থ হিচাপে বা কোকৰাঝাৰ হিচাপে যিখিনি ৰিপৰ্টিং দিছে ইয়থ হিচাপে বা কোকৰাঝাৰ জিলাত BPF দলৰ বা ইয়থ হিচাপে কেনেকৈ কাম কৰি আছে এইবিলাক আমাক জনাই দিছে মততে 10টা জিলাৰ যেটো ৰিপৰ্টিং এটো বেয়া হোৱা নাই BPF দলৰ যেটো স্থিতি খুব মজবুত ইয়থ হিচাপেও কিছু অলপ মেন পাৱাৰৰ অভাৱ হৈছে সেইটো আমি ঠিক কৰি দিম বুলি কৈছে মততে দল হিচাপে ভাল ইয়থ হিচাপে ভাল আৰু ইয়থৰ যিখিনি ৰিপৰ্ট ইহঁতৰ যেটো ৰিপৰ্ট BPF চৰকাৰ গঠন কৰাটো একদম শিওর আর BPF এবসলিউট মেজরিটি পাব কিমানখন সিট পাব স্যার সিটৰ লগত কি কথা গভৰ্ণমেণ্ট বনাব পাৰিলে হ'ল আমি এবসলিউট পাম 21টাতকৈ বেছি পাম আমি এইটোই প্ৰমোদ বৰৰ কি হ'ব প্ৰমোদ বৰৰ 0 প্ৰমোদ বৰৰ একো নাই কি নবকুমাৰ হৰণে কৈ নাই GSP লগত আলোচনা নকৰা নহয় কৰিছে কিন্তু ফাইনাল পৰ্যায়লৈকে আহা নাই কথা এইটোই আলোচনা কৰিছে ফাইনাল পৰ্যায়লৈকে আহা নাই কথা এইটো ফাইনাল সময় আছে না এতিয়াওতো ইলেকশ্যন কিবাটো ডিক্লেয়াৰে হোৱা নাই ডিক্লেয়াৰ হওক নিশ্চয় ফাইনাল পৰ্যায়ত আহিব কিবা একটা কিন্তু মুখ্যমন্ত্ৰী সঘনাই বিটিআৰত প্ৰৱেশ কৰি আছে নাই চেম ডাঙৰীয়াই আমাৰ বিটিআৰ বুলি নহয় গোটেই অসমত ঘূৰি আছে বিভিন্ন প্ৰজেক্ট লৈ পেলাই বিভিন্ন স্কিম বিভিন্ন আঁচনি লৈ পেলাই বা যিবিলাক 4.5 বছৰত যিবিলাক কাম হৈছে এইবিলাকৰ ৰিভিউ কৰি আছে কেনেকৈ হৈছে প্ৰজেক্টবিলাক কেনেকৈ সাকসেছ হৈছে না হোৱা নাই এইবিলাক গোটেই ৰিভিউ মিটিং কৰি আছে সেইটোৱেই এবাৰ বিজেপিৰ লগত চৰকাৰ কৰিব নেকি BPF কোনোবা BJP কোনোবা কংগ্ৰেছ বা কোনোবা UPPৰ লগত মিত্ৰতা কৰি পেলাই ইলেকশ্যন খেলিম বুলি কেতিয়াও কোৱা নাই আৰু নক'ব BPF অকলে চৰকাৰ গঠন কৰিব মুখ্যমন্ত্ৰীয়ে কৈছে এবাৰ কাকো গালি গালাজ নকৰে UPPলকো নকৰে BPFকো নকৰে এইটো নাই এইটো BJP দলৰ ষ্ট্ৰেটেজি হ'ব পাৰে আমাৰতো গালি গালাজ নাই আমাৰ কাম যেটো কাম কৰিব পৰা নাই আমিতো গালি দিম BJP যদি গালি নিদিয়ে এইটো বেলেগ কথা কিন্তু BPF গালি দিব বিজেপি গালি পারব না প্রমোদ এটা কথা কইছে বেয়া যদি কাম কৰে গালি দিব তো BTC BJP